হেল্ল' ভিউৱাৰ্ছ ৱেলকাম বেক টু লিভ ইংলিছ। আশা কৰোঁ আপোনালোক চবে ভালে আছে, ময়ো ভালে আছোঁ। আজিৰ আমাৰ টপিকটো হৈছে 6 বিউটিফুল ইংলিছ ৱৰ্ডছ উইথ দেয়াৰ এছামিজ মিনিং। আৰু ইয়াৰ আগতেও মই এটা এনেকুৱা ভিডিঅ' বনাইছিলোঁ। তেনেহ'লে আজি অকণো লেট নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰিম। চ' নাম্বাৰ 1 ইজ মেলিফ্লিউৱাছ। মেলিফ্লিউৱাছ মানে হ'ল যি শব্দ শুনিবলৈ বৰ মধুৰ। ফৰ এক্সাম্পল, I love to hear the mellifluous noise of rain. আৰু নাম্বাৰ 2 হ'ল bewitching. bewitching মানে মুগ্ধ কৰা। এক্সাম্পল হ'ল the natural beauty of Shimla is bewitching. নাম্বাৰ 3 is inure. inure মানে সমালোচনা বা কঠিন পৰিস্থিতিৰ মাজেদি আগবাঢ়ি থকা। ফৰ এক্সাম্পল, I have learned to be inured to people's unjust criticism. And number 4 is ubiquitous. ubiquitous মানে হ'ল চাৰিওফালে বিস্তৃত বা বেছি চৰ্চিত। ফৰ এক্সাম্পল, YouTube vlogs are quite ubiquitous nowadays. And number 5 is utopia. utopia means কাল্পনিক সুখৰাজ্য। For example, we can only imagine for a corruption-free utopian country. আৰু নাম্বাৰ 6 হ'ল rustic. rustic means গাঁৱলীয়া বা সৰল। that means so simple. For example, I want to live a rustic life far from the city. So viewers, আজিৰ কাৰণে এইকেইটা ৱৰ্ডতে সমাপ্ত কৰিলোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিছে আপোনালোকৰ, তেনেহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যদি নতুন আহিছে চেনেলটো, তেনেহ'লে ছাবস্ক্ৰাইব নিশ্চয়কৈ কৰিব। ধন্যবাদ।